আপোনাৰ ইউটিউবত ভিডিঅ' ভাইৰেল নহয় নেকি? আপুনি কণ্টেণ্ট বনাইছে, ভিডিঅ' বনাইছে, শ্বৰ্ট বনাইছে, কিন্তু ভাইৰেল নহয়। মোৰ এটাও ছাবস্ক্ৰাইবাৰ নাই, তথাপি 1K 2K 3K ভিউ কেনেকৈ আহে? কি টিপছ ব্যৱহাৰ কৰোঁ? বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখুৱাওঁ ভিডিঅ' কেনেকৈ ভাইৰেল কৰিব লাগে। প্ৰথমতে আপুনি কি কৰিব, বৰ্তমান ট্ৰেণ্ডিঙত কি চলি আছে? নম্বৰ 1 পইণ্ট, ট্ৰেণ্ডিঙৰ পইণ্ট এটা ল'ব, এটা ক্লিপ ল'ব, ট্ৰেণ্ডিঙত কি চলি আছে। প্ৰথমতে আপুনি ইউটিউব খুলি ল'ব আৰু ইউটিউব খুলি প্লাছ অপশ্যনত গৈ ভিডিঅ' এড কৰিব, তাত কেপশ্যন লিখিব, টাইটেলটো লিখিব, যেনে মই লিখিছোঁ আপোনাৰ ইউটিউবত ভিডিঅ' ভাইৰেল নহয় নেকি। তেনেকৈ কেপশ্যনটো ধুনীয়াকৈ লিখিব, লগে লগে পাব্লিক নকৰিব, প্ৰাইভেটত ৰাখিব। পাছত আপুনি ডেট ফিক্স কৰিব, ডেট ফিক্স কৰাৰ পাছত আপুনি লাহেকৈ আপলোড কৰিব। আপলোড কৰাৰ পাছত যেতিয়া ভিডিঅ'টো অলৰেডি আপলোড হ'ব, তেতিয়া এডিট অপশ্যনত যাব, ডিছক্ৰিপশ্যনত যাব, গৈ পিনে তাত আকৌ আপুনি ডিছক্ৰিপশ্যনত লিখিব। ডিছক্ৰিপশ্যনত লিখি কিছুমান ভাইৰেল হেছটেগ ইউজ কৰিব, যেনে মই যেনেকৈ কৰি আছোঁ, ঠিক আপোনালোকে তেনেকৈ কৰিব। যেনে মই ডিছক্ৰিপশ্যন লিখিলোঁ আপোনাৰ ইউটিউবত ভিডিঅ' ভাইৰেল নহয় নেকি, তেনেকৈ আপোনালোকে লিখিব, যিটো কেপশ্যন দিব বিচাৰিছে আপোনালোকে। পাছত কিছুমান কি কৰিব দেখুৱাই আছোঁ আপোনালোকক, কিছুমান হেছটেগ ইউজ কৰিব। হেছটেগ ইউজ কৰাৰ পাছত আপোনালোকে ভিডিঅ'টো আপলোড কৰি দিব। ধন্যবাদ থাকিল। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। থেংক ইউ।